নমস্কাৰ বন্ধুসকল, মোৰ নাম প্ৰীতি আৰু মোৰ ইউটিউব চেনেল প্ৰীতিছ ৱৰ্ল্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ঘিলা পিঠাৰ ৰেচিপিটো আপোনালোকলৈ আগবঢ়াইছোঁ। ঘিলা পিঠা আমি তেল পিঠা বুলিও কওঁ। আমাৰ অসমীয়াৰ সমাজত বিহুৰ উপৰিও যিকোনো উৎসৱ পাৰ্বণ বিয়া আদি কৰি চবতে এই পিঠাটো খুব বনোৱা হয়। খায়ো ভাল লাগে আৰু মানুহক দিও ভাল লাগে। পিঠাটো দেখিবলৈও খুব ধুনীয়া হয় আৰু দেহৰ কাৰণেও একো অপকাৰী বস্তু ইয়াত দিয়া নহয়। সেইকাৰণে আজিকালি চাহৰ দোকানতো মানুহে এইটো গৰমে গৰমে বনাই বিক্ৰী কৰে আৰু চাহৰ লগত এটা পিঠা খাই দিলে পেটো ভৰি যায় আৰু পেটৰ কাৰণে ভালো হয়। সেইকাৰণে আহকচোন চাওঁ এই পিঠাটো কেনেকৈ বনোৱা হয়। এই পিঠাটোৰ কাৰণে লাগে আমাক ভাত খোৱা চাউলৰ গুড়ি। ভাত খোৱা চাউলৰ গুড়িৰ লগত আমি গুড় কোমলাই পেলাই এই পিঠাটো বনাওঁ। এতিয়া প্ৰথমতে আমি এই পিঠাটো বনাবলৈ কাৰণে গুড় অলপ মিহি মিহিকৈ কাটি ল'ব লাগিব। মই গুড় কাটি মিহি মিহি কৰি ল'লোঁ। তাৰপিছত মই এতিয়া আপোনালোকক জোখটো দেখাই দিছোঁ। 2 কাপ মই এনেকৈ মিহি কৰা গুড় লৈছোঁ। এটা পাত্ৰত লৈ লৈছোঁ। এয়া চাওক, 1 কাপ দিলোঁ আৰু 1 কাপ দিছোঁ। এয়া আৰু এটা কাপ ঢালি দিলোঁ। তাৰপিছত মই ইয়াত 2 কাপ যিহেতু গুড় দিছোঁ, পানী বেছি নালাগে। পানী মই আধা কাপতকৈ অকণমান কমেই ইয়াতে দি পেলাই গুড়খিনি কোমলিবলৈ দিম। গুড়খিনি কোমলাবলৈ মই এখন স্পাটুলা লৈছোঁ। স্পাটুলাখনে মই গুড়খিনি লাহে লাহে মিহলি কৰি গৈ থাকিম। এনেকৈ মিহলি কৰি কৰি গৈ থাকিম। অলপ সময় লাগিব। অকণমান কুহুমীয়া গৰম পানী ল'লে অলপ বেছি ভাল হয়। গুড়খিনি সোনকালে কোমলি যায় তেতিয়া। এটা ইম্পৰ্টেণ্ট টিপছ দিছোঁ, কিনা পিঠাগুড়ি কেতিয়াও পিঠা বনাবলৈ নল'ব। পিঠা বনাবলৈ সদায় চাউল তিয়াই নিজে মিক্সিত খুন্দি পিঠাগুড়ি বনাই ল'ব, তেতিয়াহে পিঠাটো ধুনীয়াকৈ উঠিব। যি খুন্দা পিঠাগুড়ি ৰ'দত শুকুৱাই বহুত দিনলৈকে ৰাখিব পাৰি। এতিয়া মই যিহেতু গুড়বিলাকত আজিকালি লেতেৰা থাকে অলপমান, সেইকাৰণে মই এনেকৈ কোমলাই লোৱাৰ পিছত গুড় আৰু পানী মিহলি এই মিশ্ৰণটো মই চেকনিৰ সহায়ত চেকি লওঁ, যাতে একো লেতেৰা আৰু ৰৈ নাথাকে। এয়া হৈ গ'ল, দেখিছেনে? এতিয়া মই এটা পাত্ৰলৈ চেকনি এখন দি মই এই গুড় মিহলি হোৱা পানীখিনি মই চেকি ল'ম। এয়া চাওকচোন, অলপ অলপকৈ দি চেকি থাকিব লাগিব, কাৰণ তলত গুড় থাকে যিহেতু। সেইকাৰণে এয়া অলপ অলপকৈ দি চেকি থাকিব লাগিব। প্ৰথমখিনি চেকা হোৱাৰ পিছত আকৌ মই বাকী থকাখিনি চেকনিখনত ঢালি দিম। তাৰপিছত মই আকৌ সেইখিনি চেকি ল'ম। অলপমান চামুচৰ সহায়ত অকণমান পিহি দিব লাগে চেকনিখনত, তেতিয়া ধুনীয়াকৈ পানীখিনি আৰু গুড়খিনি পাৰ হৈ যায়। এইখিনি চেকি লোৱাৰ পিছত মই দেখাম আপোনালোকক দেই। এতিয়া ধুই লোৱা পাত্ৰটোত এই চেকি লোৱা গুড় মিহলি পানীখিনি ঢালি দিছোঁ চাওকচোন। তাৰপিছত এতিয়া মই ইয়াতে ভাত খোৱা চাউলৰ পিঠাগুড়ি কৰি ৰাখিছিলোঁ। পিঠাগুড়ি 2 কাপ আৰু অলপ দিম। এয়া প্ৰথম 1 কাপ দিছোঁ, তাৰপিছত আকৌ 1 কাপ দিছোঁ 2 কাপ। আৰু এতিয়া প্ৰথমতে মই মিহলাই চাই ল'ম 2 কাপ দি কিমানটো পনীয়া হয়। সেইটো প্ৰথম জোখটো মই তেনেকৈয়ে চাই লওঁ। এয়া 2 কাপ দি পেলাই মই মিহলাই চাই লৈছোঁ। যদি মই বেছি পনীয়া হৈ থকা দেখোঁ, তেতিয়া মই ইয়াতে আৰু আধা কাপমান পিঠাগুড়ি মিহলাম। তাৰপিছত মই এনেকৈ লাহে লাহে লৰাই দিছোঁ। এতিয়া দেখিছে অলপ পনীয়া হৈ আছে। এয়া চাওক, এতিয়া মই ইয়াতে আৰু আধা কাপ মিহলাই দিছোঁ ইয়াতে। সেয়া দেখিলে মিহলাই লাহে লাহে আকৌ মিহলি কৰি ল'ম। তাৰপিছত আকৌ চাম, যদি অকণমান আৰু পনীয়া নিচিনা লাগে তেতিয়া মই দৰকাৰ হ'লে আৰু অলপ দিম, যদি দৰকাৰ নহয় তেতিয়া নিদিওঁ। এইখিনি ভালকৈ মিহলাই লোৱাৰ পিছত ইয়াতে মই 2 চামুচ ৰঙা আটা দিম। 2 চামুচ দিম। পিঠাগুড়ি লৈছোঁ মই ইয়াতে 2 কাপ আৰু আঢ়ৈ কাপ লৈছোঁ। সেইকাৰণে ইয়াতে মই 2 চামুচ আটা দিম। আটা দিলে কোমল হ'ব পিঠাটো, বহুত দিনলৈকে কোমল হৈ থাকে। আৰু লগতে
আপোনাৰ সেই ভিতৰত মানে যেতিয়া অকল পিঠাগুড়ি দি পেলাই পিঠাটো উঠাব, তেলত দি দিয়াৰ লগে লগে মাজটো মানে খালী হৈ যায়, ফুলি নাথাকে, মাজত একো নাথাকে, তেতিয়া ছাইডতহে থাকে, মানে ফুপুলা হয় বুলি কয়। সেইকাৰণে মই 2 চামুচ ৰঙা আটা গুড়ি দি মিহলাই লৈছোঁ। চব তেতিয়া ধুনীয়াকৈ মাছটো ফিল হৈ থাকে, সেইকাৰণে মই সেই 2 চামুচ ৰঙা আটা মিহলাইছোঁ। মিহলাই পেলাই আপোনালোকক দেখুৱাই আছোঁ। বেছি ডাঠ হোৱা নিচিনা লাগিলে পানী অকণমান মিহলাব পাৰে। মোৰ অলপ বেছি ডাঠ হোৱা নিচিনা লাগিছে, সেইকাৰণে মই আকৌ অকণমান পানী মিহলাই লৈ পেলাই গুলি দিছোঁ, যাতে মিশ্ৰণটো পাতল হৈ যায়। এনেকৈ গুলি গুলি মই পাতল কৰি লৈছোঁ। এয়া চব ইমানটো পাতল হ'লেই হৈ যাব। এয়া চব ইমানটো পাতল হ'লে হৈ যাব। এতিয়া মই ইয়াতে চফ আৰু মই কমলা টেঙা খালে বাকলিবিলাক শুকুৱাই ফ্ৰিজত ভৰাই থওঁ, তাৰে অলপ মই হাতেদি কাটি কাটি মই ইয়াতে দি দিছোঁ। দি মিহলাই মই এই মিশ্ৰণখিনি মই গোটেই ৰাতিটো ৰাখি থওঁ ঢাকি। 12 ঘণ্টা ঢাকি ৰাখিবই লাগে, তেতিয়াহে ধুনীয়াকৈ ফুলিব পিঠাটো। আপোনালোকে 12 ঘণ্টা ঢাকি ৰাখিলে তাৰপিছত ফ্ৰিজত ভৰাই থৈ দিব পাৰে। যেতিয়া আলহী আহিব তেতিয়া গৰম গৰম তেলত ভাজি দিলেই হ'ল। এতিয়া 12 ঘণ্টাৰ পিছত মই উলিয়াই দেখাইছোঁ। চ' ওপৰত অকণমান গুড়ৰ পানীখিনি ওপৰলৈ আহি যায় আৰু তলত পিঠাগুড়িখিনি বহি যায়। সেয়া চব এনেকুৱা হৈ যায়। এতিয়া যিহেতু মই ফ্ৰিজত থৈ দিছিলোঁ কাৰণে বেছি টাইট হোৱাৰ নিচিনা লাগিছে, অলপ মই নৰ্মেল টেম্পাৰেচাৰলৈ আহিবলৈ দিম। তাৰপিছত অলপ লৰাই দিলে এয়া এনেকুৱা হৈ গ'ল। এইটো এনেকুৱা হ'ল। এয়া চব ধুনীয়াকৈ হেৰি হৈ গৈছে। চব এই বস্তুটোৱে লাগে, এনেকুৱা হ'ব লাগে পিঠাটো মানে পুৰিবলৈ কাৰণে। এনেকুৱা ইমানটো গুলিব লাগে আৰু মানে এনেকুৱা হ'লে ধুনীয়াকৈ পিঠাটো উঠে। মই আপোনালোকক দেখুৱাই দিছোঁ চব। এতিয়া এখন কেৰাহীত তেল গৰম কৰি লৈছোঁ। গৰম হোৱাৰ পিছত মই 2টামান এনেকৈ হেতাখনৰ সহায়ত পেলাই চাইছোঁ। এয়া চব ফুলি আহিছে, দেখিছেনে? ধুনীয়াকৈ ফুলি আহিছে, তাৰমানে পিঠাটো দিব পৰা হৈ গ'ল। তেলো গৰম হ'ল আৰু পিঠাটো ধুনীয়াকৈ ফুলিব গম পোৱা গৈছে। এইকণ আঁতৰাই লৈ মই এতিয়া প্ৰথমটো পিঠা ভাজিম। এইখন এনেকুৱা হেতা এখনেৰে অলপমান লৈ তেলত তেলটো মিডিয়ামত ৰাখিব, ফ্লেমটো ল'টো মিডিয়ামত ৰাখিব, যাতে পিঠাটো পটককৈ জ্বলি নাযায়। তাৰপিছত এনেকৈ লাহে লাহে দি যাব। দেখিব ছাইডৰ পৰা বুৰবুৰণি আহিছে তেলৰ। এখন হেতাৰ সহায়ত ছাইডৰ পৰা তেলখিনি ওপৰলৈ উঠাই দিব। পিঠাটো লাহে 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 নিজেই ফুলি আহিব। তেলটো কিন্তু বেছি যদি গৰম হৈ থাকে তেতিয়া পিঠাটো দি দিয়াৰ লগে লগে তলটো জ্বলি যাব আৰু ভিতৰটো নিসিজিব। সেইকাৰণে পিঠাটো সদায় তেলৰ গৰমটো পিঠা ভাজিবলৈ ল'টো মিডিয়াম কৰি ল'ব লাগে। তাৰপিছত কম জুইত ভাজি থাকিলে পিঠাটো খাবলৈও টেষ্টি হ'ব, ভিতৰলৈকে সিজিব আৰু ইলুটি সিলুটি কৰি এনেকৈ ভাজিব লাগে। এয়া ফুলি আহিলে দেখিলেনে ধুনীয়াকৈ কালাৰটো ধুনীয়া হৈছে। যেতিয়া দুইটা ছাইডৰ পৰা সিজিব আৰু কালাৰটো এনেকুৱা ধুনীয়া হ'ব, তেতিয়া লাহেকৈ পিঠাটো তেলৰ পৰা উঠাই থ'ব। আকৌ এটা এটা পিঠাহে এবাৰত ভাজিব পাৰিব, সেইকাৰণে অকণমান টাইম লাগিব। সেইকাৰণে গোটেইখিনি পিঠা একেলগে নাভাজি মিশ্ৰণটো আকৌ ফ্ৰিজত ভৰাই থ'লে হৈ যাব। আলহী আহিলে পটককৈ বনাই দিব পাৰে উলিয়াই পেলাই। এতিয়া মই দ্বিতীয়টো পিঠা আপোনালোকক দেখুৱাম কেনেকৈ ভাজিলোঁ। এয়া মই আকৌ দ্বিতীয়টো পিঠাৰ কাৰণে আকৌ লৈছোঁ। হেতাখনে আকৌ অলপ লৈ মই ইয়াতে দি লৈছোঁ। তেলত দিলোঁ, প্ৰথম অকণমান দি ল'ম, তাৰপিছত আকৌ অলপ ওলাই দিম, তাৰপিছত আকৌ অলপ দি পেলাই হৈ গ'ল। ছাইডৰ পৰা বুৰবুৰণি আহিছে আৰু ধুনীয়াকৈ ফুল কটা নিচিনা হৈ যায় পিঠাটো। একদম এই ছাইডৰ পৰা বুৰবুৰণি আহে যে, তেলটো লাহে লাহে ছাইডৰ পৰা উঠাই দিব লাগে আৰু ফুল কটা নিচিনা হৈ যায় পিঠাটো। দেখিবলৈ খুব সুন্দৰ হয়। এয়া ফুলি আহিলে যেতিয়া ধুনীয়াকৈ ফুলি যাব তেতিয়া পিঠাটো এনেকৈ উল্টাই দিব লাগে। এয়া চব ধুনীয়াকৈ ফুলিছে আৰু ছাইডটো একদম ফুল কটা নিচিনা ডিজাইন হৈছে। এনেকৈ তেলত ভাজি দুই চাইডে ভালকৈ ভাজি পিঠাটো নমাই থ'ব।
খুব ধুনীয়া হয় খাবলৈ, কোমল গৰমে গৰমে খাবলৈতো খুব টেষ্টি লাগে, গুড়ৰ লগত বনোৱা যিহেতু। মানুহক যেতিয়া আলহী আহিলে গৰমে গৰমে বনাই দিব, বিৰাট টেষ্টি পাব খাই পেলাই। বনাই খুৱাই চাবচোন। আমাৰতো অসমীয়া মানুহেতো বনায়েই, অসমৰ বাহিৰৰ যদি কোনোবা মানুহে চাই আছে তেতিয়া বনাব বুলি আশা কৰিলোঁ। আমাৰ দৰে এনেকুৱা পিঠা চাওক, এইটো হৈ গ'ল, মই নমাই থৈছোঁ। তেনেকৈ মই বাকীখিনি পিঠাও বনাই লৈছোঁ। মই শেষত আপোনালোকক দেখুৱাম। একেধৰণে মই আৰু দুটামান বনাই দেখাইছোঁ, এনেকৈ দি লৈ পেলাই। আপোনালোকে এনেকৈ বনাই চাবচোন আৰু মোক কমেণ্ট কৰি জনাবচোন আৰু উঠিলে নে নাই পিঠা, আৰু কিমান দিনলৈকে কোমল হৈ আছে। চাব, পিঠাটো কোমল হৈ থাকিব, খালি তিয়াই থ'ব লাগিব, 12 ঘণ্টা তিয়াবই লাগিব। আৰু তাৰপিছত আপোনালোকে বাহিৰত নথ'ব, তিয়াই থোৱা পিঠাগুড়িখিনি ফ্ৰিজত থৈ দিব। মানুহ আহিলে অলপ অলপ বনাই দিব পাৰিব। চাওক ইমান ধুনীয়া ধুনীয়াকৈ উঠিছে। তেনেকৈ মই আৰু এটা বনাই দেখাইছোঁ। তেলখিনি এনেকৈ দি দিছোঁ ওপৰত লাহেকৈ, তেতিয়া পিঠাটো ফুলি আহে। তাৰপিছত উবুৰিয়াই দিব লাগে। এনেকৈ মই পিঠাবিলাক, সকলোবিলাক পিঠা মই এনেকৈ বনাই দিলোঁ। ৰেচিপিটো চাই যদি ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু, আৰু বেল আইকনটো টিপি দিব। এয়া চাওক, শেষত মই ইমানখিনি বনালোঁ, বিহু বুলি বনালোঁ, সেইকাৰণে গোটেইখিনি একেলগে বনাই পেলালোঁ। চাওক, কালাৰটো ইমান ধুনীয়া হৈছে নহয়নে, আৰু চব ফুলি ফুলি আহিছে। এইয়া চাওক, ভালকৈ দেখুৱাইছোঁ আপোনালোকক, বিৰাট ধুনীয়া হৈছে। দেখিবলৈ যিমান ধুনীয়া হয়, খাবলৈও সিমানেই ধুনীয়া হয়। এতিয়া মই এটা ভাঙি দেখুৱাম ভিতৰটো। চাবচোন, দুইফালৰ পৰা ধুনীয়াকৈ ফুলিছে, আৰু ভিতৰটো চব ধুনীয়াকৈ ফিল হৈ আছে হয়নে। এইটো যদি অকলে ভিতৰলৈকে ধুনীয়াকৈ সিজিছে, ফিল আপো হৈ আছে আৰু কোমল হৈ আছে, এইটোকে কয় ঘিলা পিঠা বুলি। আৰু আজিলৈ আহোঁ, আকৌ এটা নতুন ৰেচিপি লৈ আহিম। ধন্যবাদ দেই।